মোৰ দেউতা ইঞ্জিনিয়াৰ, কিন্তু আমি কেনেদৰে কটাইছোঁ, আমি একেবাৰে এসাঁজ খাই এসাঁজ খাবলৈ চিন্তা কৰাৰ দৰে আমি জীৱনটো সৰুৰ পৰা কটাই আহিছোঁ। এনেকুৱা দেউতাক কাৰোৰে জীৱনত থাকিব নালাগে। অসমৰ ভিতৰতে ভাল ফলাফল দেখুওৱা ধলপুৰৰ কুলদীপৰ কাহিনীয়ে আপোনাৰ চকুলো সেমেকাই তুলিব। আজি মই অসমৰ ভিতৰত এনেকুৱা এটা ফলাফল দেখুৱাবলৈ পাৰিছোঁ, কিন্তু তেখেতে আজিৰ দিনটোতো আমাৰ ওচৰলৈ আহি এটা খবৰ নল'লে। 2018 চনত আমাৰ দাদা পথ দুৰ্ঘটনাত ঢুকাইছিলে। তেতিয়াও দেউতা যে এপাক আহিব লাগে যে মোৰ ডাঙৰটো ল'ৰা ঢুকাইছে, সেইটো নাই। মই সৰুতে যিহেতু তেখেতে এৰি গ'ল, আজি যদি তেখেত মোৰ সন্মুখতো ৰখি থাকে, মই তেখেতক চিনি নাপাওঁ। মোৰ নাম মণিকা দাস, মই ধলপুৰৰ নিবাসী। মই বোকাখাট ৰজাবাৰী তেজেন্দ্ৰ হাজৰিকাৰ লগত মোৰ বিবাহ সম্পূৰ্ণ হয়। তাৰপিছত তেওঁ মোৰ ডাঙৰটো ল'ৰা হোৱাৰ পিছত ঠিকে ঠাকে চলি আছিলে। তাৰপিছত সৰুটো হ'ল, সৰুটোৱে সি ঘৰৰ কোনো কাজিয়া পচাল নোহোৱাকৈ ঘৰৰ পৰা আঁতৰি গুচি গ'ল। সেইদিন ধৰি সি ঘৰৰ কোনো দিন কাষ নচপা হৈ ল'ৰাটোকে মোকে কোনো দায়িত্ব নোলোৱাকৈ আঁতৰি দ্বিতীয় বিবাহ সম্পূৰ্ণ কৰে। 2018 চনত আমাৰ দাদা পথ দুৰ্ঘটনাত ঢুকাইছিলে। তেতিয়াও দেউতা যে এপাক আহিব লাগে যে মোৰ ডাঙৰটো ল'ৰা ঢুকাইছে, সেইটো নাই। তেখেতে দ্বিতীয় বিবাহ কৰিছে, সেইটোত আমাৰ ক'বলগীয়া একো নাই। তেখেতে নিজৰ সংসাৰ যেনেদৰে পাতি থাকক, কিন্তু আমাৰ যিটো উচিত প্ৰাপ্য আমি সেইটোহে বিচাৰিছোঁ। তেখেতৰ পৰা যিখিনি পাবলগীয়া প্ৰাপ্য সেইখিনি যাতে চৰকাৰে আমাক পাবলৈ সহায় কৰে, মই তাকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক কাটৰ অনুৰোধ কৰিছোঁ, যাতে তেখেতে আমাৰ এই নিউজটো পাই তেখেতে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে।